মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কিবা ক'বলগীয়া আছে নেকি ৰাইজৰ আগত? থাকিলে কওক। আজি আপোনালোকে যদি মোক এনেধৰণে এঘৰীয়া কৰে, মই কলৈ যাম? জুবিন দা, মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাটো যে ক'লে, তাতে আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? থাকিলে কওকচোন। তাৰপিছত ক্ষমা খোজা নাই, কৈ আছে যে আমাক কিয় একাষৰীয়া কৰিলে আই। আচ্ছা জুবিন দা, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাষণটো আপোনাৰ কেনেকুৱা লাগে? চাহ বেচা বেপাৰী কি ক'ব আৰু, ভাই আচ্ছা জুবিন দা, আজি দেশৰ যি অৱস্থা, আমাৰ প্ৰধানমন্ত্ৰী যি অৱস্থা কৰিলে, এতিয়াতো মানে আপুনি দেখিলে বা ৰাজ্যৰ যি অসুবিধা হৈছে, আপুনি এতিয়া প্ৰধানমন্ত্ৰীৰ বিষয়ে কিবা ক'ব নেকি? বা তেওঁৰ বিষয়ে কিবা জানে নেকি? মোদীনে কি কৈছিলে? চাহে বেচিছিলে, প্ৰাইম মিনিষ্টাৰ হ'ল। গতিকে চাহ বেপাৰীয়ে সদায় চাহে বেচিব, কিন্তু বেলেগ বেলেগ চাহ খুৱাই থাকিব, লাল চাহ, গাখীৰ চাহ, আমুক চাহ, তামুক চাহ। অমিত শ্বাহটো আছেই, সেইটোকো বেচিছে। আচ্ছা জুবিন দা, আপুনিতো অসমৰ চব মানে জানেই চিটুৱেশ্যন কি অৱস্থা হৈ আছে, আমাৰ মুখ্যমন্ত্ৰী বা আমাৰ শিক্ষামন্ত্ৰীয়ে কি অৱস্থা কৰিছে। এতিয়া মানে হিমন্ত মামাই মানে কিছুমান ক্ষেত্ৰত দেখা গৈছে যে আপোনাক টাৰ্গেট কৰি লৈছে, তাৰ বিষয়ে আপুনি কিবা ক'ব নেকি? হিমন্ত বিশ্ব শৰ্মা তেওঁতকৈ ডাঙৰ পলিটিচিয়ান নাই আৰু। নমস্কাৰ। তেওঁৰ খেল মানে বেলেগ। হিমন্ত বেয়া নাপাব দেই, ইয়াৰ পৰাই কৈছোঁ। আচ্ছা জুবিন দা, যি কি নহওক, আমিতো সকলোৱে জানোৱে যে হিমন্ত মামাই ৰাইজক বহুত দুখ দিছে, এতিয়াও দি আছে। কিন্তু এটা কথা হ'ল, আপুনি হিমন্ত মামাই এতিয়া কি কৰা মানে উচিত? এতিয়া হিমন্ত মামাই কি কৰিব লাগে আপোনাৰ মতে? ঘৰত আৰামছে থাকক, পইচা পাতি আছেতো, বহুত পইচা কৰিলে, বহুত পইচা মাৰিলে। চ' হিমন্ত দা প্লিজ ঘৰত থাকক, নিজৰ কাম কৰক, খেতি কৰক, ফৰেষ্ট কৰক, মানুহক নতুনকৈ জন্ম দিবলৈ চেষ্টা কৰক। আমি জুবিন দা বহুত কথা শুনিলোঁ হিমন্ত মামাৰ বিষয়ে। এতিয়া আমি যাম হিমন্ত মামাৰ ওচৰত, হিমন্ত মামাই কি কয় কথাটো শুনিম। আচ্ছা হিমন্ত মামা, আপুনি জুবিন দাৰ বিষয়ে কিবা ক'ব নেকি? জুবিন দাটো বহুত কিবা কিবি ক'লে আপোনাৰ বিষয়ে, এতিয়া আপুনি কিবা ক'ব নেকি? ক'বলগীয়া আছে? থাকিলে কওকচোন। নাপায় নহয় মদ খাবৰ কাৰণে, কিন্তু মদ লাগিব মোক। মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতো, যোৱাচোন প্লিজ প্লিজ। মোৰ ফটো উঠাই লওক, মই ৰাতিপুৱা 6টা বজাত মদ মোক লাগিব। তুমি এতিয়া মদ খুৱাবৰ কাৰণে পাৰ্মিট লাগে, জানানে নাই? তোমাৰ পাৰ্মিট আছে নেকি? গতিকে মই যদি দিছপুৰ থানাত পাইপ ভৰাব নালাগে, তুমি ইয়াৰ পৰা আঁতৰা। আপোনালোকে মোক উঠাই লৈ যাওক, মই কৈছোঁ। নহয় চোৱা, মই কিন্তু মই বেলেগ পলিটিচিয়ান নহয় দেই, মই ভয় কৰা মানুহ নহয়। তুমি যদি এনেকে মদ খাই, মই সন্তোষ হৈছিলে এতিয়াই ফোন ওচৰলৈ যাব লাগে, SP ওচৰলৈ যাব লাগে। মই SP মদ খাই নেখাই মই সুধিম। ৰাতি 1টা বজাত মদ খাই পেলাই ইয়াত আহিব নাপায় নহয়। মই নেখালে মই মৰি যাম। মই ৰাতিপুৱা বিচনাৰ পৰা উঠিব নোৱাৰোঁ। চাহ নেখায় মোক, ৰাতিপুৱা মই চাহ নেখাওঁ, মই লাল চাহো নেখাওঁ কেলা। মালিক নহয়, মই কিন্তু মালিকক ফোন কৰিম এতিয়া। কি মোক লাগে ডাইৰেক্ট মদ, খানাত নাই, কিন্তু মদ লাগিবই মোক কেলা। ৰাতিপুৱা শুই উঠিলে মই মদ খালে মই হাত এইবিলাক কোনো ৰেকৰ্ড নহয়। তো হেল্ল' গাইজ, আজিলৈকে ইমানেই। ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব, শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক। মোৰ চেনেলটোৰ নাম চাইফুল ইছলাম পপুলাৰ। আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটোৰ নাম চাইফুল ইছলাম পপুলাৰ। এতিয়াই ছাবস্ক্ৰাইব কৰি লওক।